Hey guys, welcome to Zubin Vlogs. মই এতিয়া যাম কৌটিল্য জাতীয় বিদ্যালয়। কৌটিল্য জাতীয় বিদ্যালয় কিয় যাওঁ মানে কৌটিল্য জাতীয় বিদ্যালয়ত আজি বাৰ্ষিক অধিৱেশন আছে, সেইকাৰণে কৌটিল্য জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন চাবলৈ যাম। আৰু কিবা কিবি বোলে কৰিব, কি বা কৰে চাওঁ চলক। আমাৰ বাৰীৰ পিছতে মানে আমাৰ ঘৰটোৰ পিছতে স্কুলখন, এটা মন্দিৰ আছে, মন্দিৰৰ কাষতে স্কুলখন। আপোনালোকে চাওক ভিডিঅ'টো সম্পূৰ্ণভাৱে। চাওক হে চিনাৰীটো কি ধুনীয়া হৈছে, চিনাৰী চাওকচোন আপোনালোকে। আমাৰ বাৰীটো এনে মানে আমাৰ ঘৰৰ পিছফালে দেখিও এনে পৰিৱেশ আছে। মই কেমেৰাতে গম পালোঁ আজি, এনে ধৰবাই পৰা নাছিলোঁ চকুদি। চাওকচোন কি ধুনীয়া পৰিৱেশ, পৰিৱেশটো কিন্তু ভাল লাগছে। এতিয়া মই যাই আছোঁ কৌটিল্য জাতীয় বিদ্যালয়লৈ। আপোনালোকতো কৈছোঁৱে, আপোনালোকে আৰু মোৰ লগৰ ছোৱালী দুটা যাই আছে। এই দুটা লগৰ ছোৱালী চাই লওক, অবিনাশ আৰু অংকুৰ। আগত আছে ডাঙৰ দুটা, মই যাই আছোঁ বাছে বাছে, আপোনালোকে চাওক। কৌটিল্য জাতীয় বিদ্যালয়ৰ গেট আহি পালোঁ। আপোনালোকে চাওকচোন কি ধুনীয়া পৰিৱেশ, কি ধুনীয়াকৈ মঞ্চ সাজিছে, কি ধুনীয়াকৈ সমাগত সংগীত গাই আছে সৰু সৰু ল'ৰাবিলাকে। আপোনালোকে চাওকচোন। নিৰ্দিষ্ট বক্তাজনে সৰু সৰু ল'ৰা ছোৱালীবিলাকক সুধিলে, তোমালোকে ডাঙৰ হ'লে কি হ'বা? সৰু ল'ৰা ছোৱালীবিলাকে ক'লে, মই ডাঙৰ হ'লে আৰ্মি হ'ম। আৰু কিছুমান ছোৱালীয়ে ক'লে, মই ডাঙৰ হ'লে অধ্যাপিকা হ'ম। ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যদি এতিয়াৰ পৰা ইমান হেঁপাহ থাকে, আৰু নিশ্চয় হ'ব পাৰিব এদিন নহয় এদিন সফল। সকলোৱে আৰ্মি হ'ব খুজিছা, সকলোৱে অভিযন্তা হ'ব খুজিছা, কোনোবাই ডাক্তৰ হ'ব বিচাৰিছা, হয়তো ইয়াত সোধা নাই বা কোৱা নাই। কিন্তু কোনেও কোৱা নাই, এটা কথা কোৱা নাই, মইতো পিছত কম। এতিয়া মই এটা সাধু ক'ব বিচাৰিছোঁ। এতিয়া মই এটা সাধু, খুব মন দি শুনিব লাগিব দেই। এটা সাধু ক'ব লাগিব দেই, এটা সাধু শুনিব লাগিব। এখন দেশত এজন সৰু ল'ৰা আছিল। কি আছিল? এখন দেশত এজন সৰু ল'ৰা আছিল। সৰু ল'ৰা সি যেতিয়া ভাবিব পৰা হ'ল, হোৱাট ইজ দিছ? অলপ আপোনালোকে এতিয়া ইংলিছ শুনক, ইংলিছৰ ভাষাত। দৈখিনি সুধিছে চাহাবে বোলে, এইখিনি কি বস্তু? তোমালোকে কৈ দিবা দৈ গাখীৰ। হা, কিছুমানে কয় গাখীৰ আমাৰ ইয়াত, হয় নাই? ইংলিছত কি কয় এতিয়া? বুজাব লাগে। গতিকে ইংৰাজক বুজাবৰ কাৰণে কি চেষ্টা কৰিলে? দিছ ইজ, মন কৰিবা দেই, দিছ ইজ মিল্ক, এয়া গাখীৰ। কিন্তু গাখীৰটো গোটা গাখীৰটো নহয়। দিছ ইজ মিল্ক হোল নাইট শ্লিপিং এণ্ড বিকামিং হাৰ্ড। দিছ ইজ মিল্ক হোল নাইট শ্লিপিং, যে গোটেই ৰাতি গাখীৰে শুইছে আৰু শুই পেলাই গোট মাৰি গৈছে। হা, কিন্তু ক'ব লাগিছিল দৈৰ ইংলিছটো নাজানে। গতিকে দিছ ইজ মিল্ক হোল নাইট শ্লিপিং বিকামিং হাৰ্ড এনেকে ক'লে, প্ৰকাশ কৰিলে। কিন্তু কথাটো হৈছে কি, ক'ব লাগিছিল মাত্ৰ 4টা আখৰৰ এটা শব্দ, কাৰ্ড। দৈৰ ইংলিছ কাৰ্ড। গতিকে ইংৰাজে যেতিয়া পদে পদে এনেকুৱা ভাষণ শুনাৰ পিছত ভাষণ চেঞ্জ হৈ গ'ল। আৰু এতিয়া আমাৰ মনুনো কি কয় চাওকচোন। কিবা কয়, মই যে কাৰ স্কুলত পাইছোঁ, হা তোমাৰ স্কুলত পাইছোঁ। এখন তোমাৰ স্কুল নেকি? তুমি কি পঢ়ি আছা এতিয়া? কোনটো ক্লাছত পঢ়ি? অংকুৰত। কোনটো শ্ৰেণী তোমাৰ? সেইটো নেকি? সেইটো ৰুম হয় নেকি? আজি নাচপা না? এতিয়া জিজ্ঞাসা সেইটো ৰুম। তুমি নাচপা না আজি? কোনটো গানত বা? অসমীয়া চোতালতে ৰাতে নাচপা। চাহ দিয়াৰ কাৰণে ইয়াতে ৰেডি কৰি থকা হৈছে বিস্কুট, নিমকি আৰু এয়া চক বৰফি। এতিয়া প্ৰাইজ দি থকা হৈছে। এইবিলাক সৰু সৰু ল'ৰা ছোৱালীয়ে প্ৰাইজ লৈ যাই আছে মঞ্চৰ পৰা। আৰু এইবিলাক সৰু ল'ৰা ছোৱালীয়ে কবিতা আবৃত্তি কৰি আছে। আপোনালোকে শুনকচোন কি ধুনীয়াকৈ কবিতা আবৃত্তি কৰি আছে।
কি ধুনীয়াকৈ নাচিছে চাওকচোন, সৰু ল'ৰা ছোৱালীটোৱে কি ধুনীয়াকৈ কঁকাল ভাঙি ভাঙি নাচিছে চাওকচোন।